এইখনে হৈছে যিখন বাহনেৰে আমি যাম আজি ডিব্ৰুগড়লৈ। ডিব্ৰুগড় এইখন বাহন ভগৱান পিছটো দেখাই নাপায়। আগৰ দিনৰ বৰালি মাছটো যিমান ডাঙৰ আছিলে বৰ্তমান ট্ৰেইনখনো সিমান ডাঙৰ। দেখিছেনে পাছটো দেখাই নাপায়, ইমান ডাঙৰ ট্ৰেইন। এইখন ট্ৰেইনেৰে যাম আৰু আমি যাম এইটো দবাত। তো এতিয়া ভিতৰলৈ যাওঁ বোলো। আমি আজি গৈ আছো নাহৰলগুন টু তিনচুকীয়া। এখন হৈছে নতুন ট্ৰেইন দিছে তিনচুকীয়ালৈ। আমি বৰ্তমান আছো আসামত, আমি আছো হাৰমতিত। আমি হাৰমতিটো যাম ডিব্ৰুগড়। সো আপোনালোকক আজি মই ট্ৰেইনখনৰ বিষয়ে সৰু মৰু থুলমূল এটা আভাস দিম। গতিকে নতুন ট্ৰেইন যিহেতু আহিছে, আপোনালোকে যদি এতিয়ালৈকে উঠা নাই এইখন ট্ৰেইনত, মই ভাবো আপোনালোকে নিশ্চয় উঠিব। এনেইতো আমি যিবোৰ ট্ৰেইনত যাওঁ সেইবোৰ ট্ৰেইনত আপোনাৰ একদম নৰ্মেল চিট থাকে, কিন্তু এইখন এখন বেলেগ ট্ৰেইন। এইখন ট্ৰেইন একদম পুৰা গাড়ীৰ নিচিনা, মানে বিৰাট ডেঞ্জাৰ কোৱালিটি। যিবিলাকে নেকি প্লেনত মই ভাবো আগতে উঠা নাই, এইখনত উঠিব, একদম লাগিব আমি প্লেনত উঠি আছো। একদম বঢ়িয়া কোৱালিটি দিছে। যিটো কোৱালিটি প্ৰথমটো হৈছে প্লেনৰ যিবোৰ কোৱালিটি দিয়ে সেইটো কোৱালিটি দিয়া হৈছে। ইয়াত আপোনালোকে ৰখাই কিনে মদ খাব পাৰে, ভাং খাব পাৰে। মদ ভাং নাখাব, আপোনালোকে চাহ পানী যি খাব বিচাৰে এইটো খাব পাৰে। লগতে দিয়া হৈছে ইয়াত আপোনালোকে পানী বটল যদি কোনোবাই আনে, ইয়াত আপোনালোকে পানী বটল থৈ পিনি পানী খাব পাৰে। একচুৱেলি যদি গাৰ্লফ্ৰেণ্ডৰ লগত আহে তেতিয়াতো বেছি ভাল হ'ব। ওচৰতে কল্ড ড্ৰিংকছ থৈ পানী খাব পাৰিব। আৰু লগতে আছে ভৰি দিবলৈ সুবিধা দিছে। এই আৰামছে একদম আপোনালোকে ভৰি থৈ নাচি নাচি যাব পাৰিব। আৰু লগতে আৰু এটা পুৰা ডেঞ্জাৰ ফেচিলিটি আছে, মই আপোনালোকক দেখাই আছো। ঠিক আছে, আমি নৰ্মেলি বহি আছো এনেকে। মন গ'ল বোলে নহয় মই আজি প্লেনখনত শুই যাম, তেতিয়া আপোনালোকে কি কৰিব লাগিব? ঠিক আছে, ট্ৰেইনখনত শুই যাম। চ' তাৰ কাৰণে কৰিব লাগিব, মই ভালকে দেখাই দিছো। এটা লিভাৰ আছে ইয়াত। লিভাৰডাল আপুনি এনেকে ধৰিলে, দবাই এনেকে কৰিলে বিন্দাছ হৈ গৈ আছে। আৰু বোলে নহয় মই আকৌ শুবলৈ মন যোৱা নাই, তেতিয়া এইডাল লিভাৰডাল আকৌ এনেকে দবাই দিব, বিন্দাছ আহি যাব। এখন হৈছে নতুন ট্ৰেইন, আৰু ট্ৰেইনখনৰ নাম হৈছে নাহৰলগুন টু তিনচুকীয়া বাহন। যি কয় বাহন কয় জান কয়। ট্ৰেইনখন ভাল হওক বেয়া হওক, কিন্তু সকলোৱে এটা বস্তু ভাল বিচাৰে, সেইটো হৈছে টয়লেট। গতিকে ইয়াৰ টয়লেটটোনো কেনেকুৱা আজি হওক এক্সপ্ল'ৰ কৰোঁ। এইটো হৈছে টয়লেট, আৰু টয়লেটত মই গ্লাছটো চুবলৈ ঘিণ লাগিছে, একদম লেতেৰা লাগি আছে। এইটো হৈছে আমাৰ টয়লেট। টয়লেট একদম বঢ়িয়া কোৱালিটি, ক্লিন হৈ আছে বৰ্তমান। এই দেখ লিজিয়ে। চ' আৰু কি কি ফেচিলিটি আছে এতিয়া চাম আহক। প্ৰথমটো হৈছে ইয়াত এনেকে ধৰণৰ দিয়া হৈছে, ওপৰৰ ফালে দিয়া হৈছে। যেতিয়া নেকি আমাৰ গৰম লাগে আমি তেতিয়া পাংখা চলাবৰ কাৰণে এফালে দিয়া হৈছে, পাংখা চলাবৰ কাৰণে দিয়া হৈছে। লগতে দিয়া হৈছে ধুনীয়া ধুনীয়া LED বাল্ব, ধুনীয়া ধুনীয়া চেহেৰা উঠিবৰ কাৰণে, ছোৱালীয়ে চেলফি ল'বৰ কাৰণে। এইজন মোৰ ফ্ৰেণ্ড চাই। আৰু লগতে আপোনালোকে মোবাইলৰ যিসকলে চাৰ্জ দিব পাৰে, যিসকলে নেকি PUBG গেম খেলে তেওঁলোকে চাৰ্জ দিবৰ কাৰণে ধুনীয়াকৈ সুবিধা দিয়া আছে। AC কাৰেণ্ট দিয়া হৈছে, লগতে ফেন আপ এণ্ড ডাউন সকলোবোৰ সুবিধা আছে। ধুনীয়া ট্ৰেইন, আপোনালোকে আহিব একবাৰ উঠিব। চ' ইমানেই আছিলে ট্ৰেইনখনৰ বিষয়ে। যিসকলে ট্ৰেইনখনত অহা নাই, মই ভাবোঁ এবাৰ ট্ৰেইনখনত উঠিব। বহুত ধুনীয়া ট্ৰেইন দিছে বাকী নৰ্মেল ট্ৰেইনসমূহতকৈ। চ' আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে কি কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো লগতে ছাবস্ক্ৰাইব কৰিব। চ' ধন্যবাদ, জয় অসম। আৰু ট্ৰেইনখনৰ নাম হৈছে তিনচুকীয়া নাহৰলগুন। ট্ৰেইনখনৰ নামটো হৈছে নাহৰলগুন টু তিনচুকীয়া বাহন। যি কয় বাহন কয় জান কয়।